Which type of rock makes up the oil fields of India? অৰ্থাৎ কৈছে যে ভাৰতৰ তেল থকা ঠাইসমূহ কোনবিধ শিলাৰে গঠিত ইয়াৰে উত্তৰকেইটা দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন গ গেডিয় শিলা নেক্সট আহিলে which of the following is a freshwater lake অৰ্থাৎ কৈছে কি তলৰ কোনটো বিশুদ্ধ পানীৰ হ্ৰদ হয় অপচনটা দেখিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উলাৰ হ্ৰদ বিশুদ্ধ পানীৰ হ্ৰদ হয় নেক্সট আহিলে which of the following characteristics or elements distinguish the Gangas from the Brahmaputra অৰ্থাৎ কৈছে কি তলৰ কোনটো বৈশিষ্ট্য বা উপাদানে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে গংগা নদীৰ পাৰ্থক্য বহন কৰিছে অপচনটো দেখিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ বহল আৰু বিস্তৃত ধাৰ যি ব্ৰহ্মপুত্ৰৰ বহল আৰু বিস্তৃত ধাৰ এ গংগাৰ পৰা পৃথক কৰিছে নেক্সট আহিলে what is the name of the largest saltwater lake in India অৰ্থাৎ কৈছে কি ভাৰতৰ সৰ্ববৃহৎ লুনিয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম কি অপচনটো দেখিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চিল্কা হ্ৰদ সৰ্ববৃহৎ লুনিয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ হৈছে চিল্কা হ্ৰদ নেক্সট আহিলে which of the following are notable monsoon crops অৰ্থাৎ কৈছে তলৰ কোন কেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য ইয়াৰে অপচন কেইটা দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক ধান গম আৰু কপাহ এইবিধ হৈছে বাৰিষাৰ শস্য নেক্সট which of the following activities is associated with timber cultivation অৰ্থাৎ তলত উল্লেখিত কোনবিধ কাৰ্যকলাপ কাঠ খেতিৰ লগত জড়িত অপচন কে দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন খ গছ-গছনি ৰোপণ আৰু প্ৰতিপালন timber cultivation next আহিলে which of the following states has benefited from the Sardar Sarovar multipurpose project অৰ্থাৎ কৈছে কি সৰদাৰ সৰোবৰ বহুমুখী প্ৰকল্পৰ দ্বাৰা তলৰ কোন কেইখন ৰাজ্য লাভৱান হৈছে অপচন কে দেখিলে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ গুজৰাট আৰু মধ্যপ্ৰদেশ নেক্সট আহিলে what is preserved in a national park অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয় অপচন কে দেখিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উদ্ভিদ আৰু প্ৰাণী ৰাষ্ট্ৰীয় উদ্যান এখনত উদ্ভিদ আৰু প্ৰাণীৰ দুটাকে সংৰক্ষণ কৰা হয় নেক্সট আহিলে what kind of animals should be conserved অৰ্থাৎ কৈছে কি ধৰণৰ প্ৰাণী আমি সংৰক্ষণ কৰা উচিত অপচন দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অবলুপ্ত হৈ যাব ধৰা প্ৰাণী আমি সংৰক্ষণ কৰা উচিত নেক্সট what is the environment that changes through human activities অৰ্থাৎ মানুহৰ কাৰ্যাৱলীৰ জৰিয়তে পৰিৱৰ্তিত হোৱা পৰিৱেশক কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ অপচনটো আপোনালোকে ধৰিব পাৰিছে নিশ্চয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ মানৱ সৃষ্ট পৰিৱেশ নেক্সট আহিলে short term characteristics of the atmosphere at a given place and time are referred to together অৰ্থাৎ এক প্ৰদত্ত স্থান আৰু সময়ত বায়ুমণ্ডলৰ হ্ৰস্বম্যাদী বৈশিষ্ট্যসমূহক একেলগে কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বতৰ নেক্সট আহিলে which species is most endangered অৰ্থাৎ কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ক সৰীসৃপ প্ৰাণীবিলাক সংকটাপন্ন হৈছে নেক্সট which of the following pairs match অৰ্থাৎ তলত দিয়া কোন জোৰ মিলিছে ইয়াৰে শুদ্ধ অপচন কেইটা দেখিবলৈ পাইছে প্ৰথমটো কৈছে সিংহ গিৰ ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত কৈছে সিংহ সুন্দৰবন তাৰপিছত আহিলে গড় কানাহা ৰাষ্ট্ৰীয় উদ্যান আৰু অপচন ঘত কৈছে বনৰীয়া গাধ দধুৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গড় কানাহা ৰাষ্ট্ৰীয় উদ্যান এই জোৰে মিলিছে বাকি কেইটা নাই মিলা so next আহিলে which of the following pairs does not match অৰ্থাৎ
তলৰ কোনযোৰ মিলা নাই এই অপচন কেইটা কোনযোৰ নাই মিলা সেইটো কৈছে সো হাতী পেৰিয়াৰ বাঘ সুন্দৰবন ঘৰিয়াল কাজিৰঙা বনৰীয়া গাধ কচ্ছ ৰাণ ইয়াৰে শুদ্ধ অপচনটো হৈছে ঘৰিয়াল কাজিৰঙা এই অপচনটোৱে নাই মিলা বাকি কেইটা মিলিছে ঠিক আছে নেক্সট আহিলে where is the Nagarjun Sea Sanctuary located অৰ্থাৎ নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত অপচনটো দেখিবলৈ পাইছে শুদ্ধ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ নেক্সট আহিলে where is the Gir National Park located অৰ্থাৎ গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অসম বিহাৰ পাঞ্জাব গুজৰাট শুদ্ধ উত্তৰটো হৈছে গুজৰাটত গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত অৱস্থিত নেক্সট আহিলে what is the main cause of the extinction of some species in the rainforest অৰ্থাৎ বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি অপচনকে দেখিবলৈ পাইছে নিৰ্বনানীকৰণ ভূমিস্খলন মানুহৰ প্ৰব্ৰজন অধিক বনানীকৰণ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ক নিৰ্বনানীকৰণৰ ফলত কিছুমান প্ৰজাতিৰ বিলুপ্তি ঘটিছে মানে সো নেক্সট আহিলে where is Kanaha National Park located সো কানাহা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত তাকে সুধিছে অপচন দেখিবলৈ পাইছে শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ কানাহা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত নেক্সট আহিলে which of the following animals is endangered in India অৰ্থাৎ তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকটাপন্ন কোনবিধ প্ৰাণী বনৰীয়া গাধ ঘোঁৰা হাতী কচ্ছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বনৰীয়া গাধ নেক্সট আহিলে which animal is extinct in India in recent times অৰ্থাৎ কৈছে কি সাম্প্ৰতিক কালত ভাৰতত কোনবিধ প্ৰাণী বিলুপ্ত হৈছে শিয়াল চিতাবাঘ নেউল নীলগাই শুদ্ধ উত্তৰটো হৈছে চিতাবাঘ বিলুপ্ত হৈছে সাম্প্ৰতিক কালত নেক্সট aerobic organism are found in অৰ্থাৎ কৈছে কি বায়বীয় জীৱবোৰ ক'ত পোৱা যায় পৰিস্থিতিতন্ত্ৰ বায়ুমণ্ডল জলবায়ু ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বায়ুমণ্ডল বায়বীয় জীৱবোৰ বায়ুমণ্ডলত পোৱা যায় সো নেক্সট amphibians are found in অৰ্থাৎ উভচৰ জীৱবোৰ ডেশত পোৱা যায় ক'ত পোৱা যায় তাৰমানে উভচৰ প্ৰাণীবোৰ অপচনকে দেখিবলৈ পাইছে পৰিস্থিতিতন্ত্ৰ শিলাময় জলমণ্ডল এটাও নহয় শুদ্ধ উত্তৰটো হৈছে জলমণ্ডল উভচৰ প্ৰাণীবোৰ জলমণ্ডলত পোৱা যায় ঠিক আছে নেক্সট আছে what is the minimum percentage of land area of a country that should be forest for a healthy environment so সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে শুদ্ধ উত্তৰটো হৈছে 33% বনাঞ্চল থাকিব লাগে নেক্সট আহিলে which organization is responsible for preparing red data book বা red list অৰ্থাৎ কৈছে কি কোনটো সংস্থাক red data প্ৰস্তুত কৰা বা red data book বা red list দায়িত্ব দিছে অপচন দেখিবলৈ পাইছে WCU CITS WWF IBWL শুদ্ধ উত্তৰটো হৈছে WCU সংস্থাক red data book প্ৰস্তুত কৰাৰ দায়িত্ব দিছে ইয়াৰে WCHU মানে হৈছে World Conservation Union so next আহিলে what is the WWFN logo অৰ্থাৎ কৈছে কি WWFN logo কি হয় অপচন দেখিবলৈ পাইছে red panda polar bear giant panda tiger শুদ্ধ উত্তৰটো হৈছে red panda যি WWFN ৰ logo হয় red panda হয় আৰু এটা WWN ৰ মিনিংটো হৈছে ফুল মিনিং হৈছে World Wide Fund for Nature